নমস্কাৰ, মই মোহন কলিতা। মই বৰ্তমান উপস্থিত আছোঁ বগামাটি। সঁচাকৈ খুব ভাল লাগিছে বগামাটিৰ পৰিৱেশ, মানে মই কৈ শেষ কৰিব নোৱাৰোঁ। আপোনালোকে আহিলেই গম পাব। এটা ধুনীয়াকৈ পাহাৰৰ ভিতৰৰ পৰা, মানে ভূটানৰ ভিতৰৰ পৰা এটা নদী আহিছে। সেই নদীটোৰ পৰা পানী বহি থাকে। ইতিমধ্যে এই নদীত মানে নাও দি খেলাৰ কাৰণে, ৰাফটিং কৰাৰ কাৰণে সাজু কৰি ৰাখিছে তেওঁলোকে। আৰু বেছিদিন নাই, আৰু ঠিক 15 দিনৰ ভিতৰতে মানুহ ইয়াতে মানুহ ভৰি পৰিব। আৰু আপোনালোকে এবাৰ চেষ্টা কৰিব, বগামাটি কেনেকুৱা আহিব চেষ্টা কৰিব। মই প্ৰায় আহি থাকোঁ বগামাটিৰ পৰা মোৰ ঘৰলৈকে, বেছি দূৰ নহয়। আৰু যিমান পাৰোঁ নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু ৰছী দি আপডাউন কৰিব পাৰিব, জোলনা টাইপ ৰছী আছে, এই মূৰৰ পৰা আকৌ সেই মূৰে যাব পাৰিব। খুব ভাল লাগিব। আপোনালোকে এইবিলাক কোৱা কথা নহয়, কিছুমান মানে ক'লেও মানে ভাল নালাগে। নিজে আহি ইয়াত উপস্থিত হ'লে আপোনালোকে গম পাব যে বগামাটি কেনেকুৱা এটা পৰিৱেশ আছে বৰ্তমান। আপোনালোকে আহক, আৰু ময়ো আহিছোঁ। কোনোবা আহিব পাৰে বা নাহিব পাৰে, তেওঁলোকৰ নিজে কথা। কিন্তু এটা চাব লাগে, নতুন নতুন ঠাই সুযোগ পালে চাব লাগে। ময়ো বগামাটিৰ বিষয়ে বেছি জনা নাছিলোঁ। বহুদিন আগতে কৈছিল যে বগামাটি, কিন্তু বগামাটিত আহিলোঁ হয়, কিন্তু মাটি আৰু বগামাটি দেখা পোৱা নাই। কেৱল পাহাৰ, জংঘল, আৰু গধূলি ইয়াতে হাতীৰে ভৰি থাকে। 7টা বজাত নহয়, 5টা বজাৰ আগতে ইয়াৰ পৰা প্ৰশাসনে আমাক থাকিব নিদিয়ে বুলি কৈছে। 5টাৰ পিছতে ইয়াৰ পৰা আমাক তেওঁলোকে যাব দিছে। আমি এতিয়া অলপ দূৰত খানা ব্যৱস্থা কৰিছে। সঁচাকৈ সুন্দৰ লাগিছে আজি। আৰু মই ভাবোঁ মোৰ ইউটিউব চেনেলত মই যিমান পাৰোঁ ভাল ভাল ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু মোৰ ইউটিউব চেনেলটো জানে আপোনালোকে, মোহন কলিতা। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যদিহে ভাল লাগে। আৰু মই চেষ্টা কৰি আছোঁ নতুন নতুন ভিডিঅ' দিয়াৰ কাৰণে। এতিয়া এই দূৰৰ পৰা মই অকণমান দেখুৱাই দিছোঁ। ইয়াতে সুন্দৰ পৰিৱেশ, আৰু কেৱল বগৰীতে ভৰি পৰিব ইয়াতে। আৰু বগৰীত মানে মজা, বগৰী ধুনীয়া ধুনীয়া বগা বগা। এতিয়া মই ভিডিঅ'টো আজি এৰিছোঁ। আৰু যদি মোৰ ইউটিউব চেনেলটো আপোনালোকে চাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ এৰিছোঁ। ধন্যবাদ।